পাবজি যে গাঁওখন আছে পচিংকি জজপুৰ একো চিনি নাপা এই দীপিকা পাডুকনক চিনি পা না মাষ্টৰ নিজি দীপিকা পাডুকন চিনি নাপাব হেল্ল' বন্ধুসকল মিলন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মানে বিশ্বতৰ মই মানে আমাৰ ওচৰতে মানে এটা মন্দিৰ আছে মন্দিৰটোৰ নামটো কৈ দিয়া তুমি গণেশ মন্দিৰ আৰু আমি আজি যাইছোঁ গণেশ মন্দিৰ বিশ্বতৰ আৰু মই মানে বিশ্বতৰ বোলে বস্তু এটা হৰিছিল হৰতে তাৰমানে সেই বস্তুটো পালা তাৰমানে মানে পালি মন্দিৰত পালি তাৰমানে মন্দিৰত মানে আদা আৰু মানে ধূপ দিম বুলি কৈছিল ধূপ পেকেট মোৰ লগত আছে আৰু আদা সেই এৰ লগত আছে সেইখিনি আদা আৰু আপোনালোকে যে বস্তু হৰাই যায় গণেশ মন্দিৰত আদা দিম বুলি ক'লে হ'ল আৰু নাকি মানে একদম পাই যাব আৰু একদম বস্তু আৰু মোৰ আগত কি ধুনীয়া মানে একদম সোণা হৈছে মানে একদম সোণা কালাৰৰ আৰু যিটো আমি মানে ইয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মানে পৰিৱেশটো কিবা ভাল লাগে গাইছ আৰু মোৰ বাইকখন মানে অলপমান ৰেপিং কৰি দিলোঁ গাইছ আগত দেখি অলপমান মানে হুতুৰ নিচিনা বদলিছোঁ আৰু মোৰ তাৰমানে মোৰ চেনেলটোৰ নামটো তাতে মাৰি লৈছোঁ আৰু বেলেগ সেনে সেই কৰা নাই আৰু এই চেকাকেইটাৰ এইকেইটা মাৰি দিছোঁ অলপ মানে হুলকেইটা অলপমান মানে কালাৰিং কৰি দিছোঁ আৰু যাই আছোঁ আমি মন্দিৰটোৰ লগি চাই থাকক আজি ভিডিঅ'টো সিমান এটা লম্বা নহয় তথাপিও চাই পেলাই আপোনালোকে ভাল পাব আৰু চাই থাকক আপোনালোকে এনজয় কৰক কি ক'বা তুমি আৰু গাইছ আমি আহি পালোঁ এতিয়া বঢ়িয়াকৈ চুপ মানে জ্বলাই দিওঁ আৰু বঢ়িয়াকৈ সেৱা চেৱা কৰোঁ আৰু মনত কামৰ এটা পূৰ্ণ হয় আৰু গাইছ আৰু আপোনালোকে আহিব জেগাখিনি দেখি দিয়ক আৰু কি ধুনীয়া পৰিৱেশটো চাওক না আৰু দিয়া দেখাটো কৰি ল তুমি কি ধূপ জ্বলাইছা বাহ আমাৰ মিলনে আজিকালি খুব পূজা কৰে আৰু আপিটো আছে নে নাই ভাল পোৱা আপিটো ভাল পোৱা আপিটোক পাম বুলি একবাৰ সেৱাটো কৰি লোৱা 7 বিঘা মাটি আৰু ছাদখন যাতে পাওঁ জল্দি না কি কোৱা দিয়া জল্দি কৃষ্ণ প্ৰভু ভালকে খাব মনোকামনা পুৰা আপুনি ভালে থাকে আপিটো আহিছে কৃষ্ণ নহয় গণেশ এইটো কৃষ্ণ হ'লে গণেশ আপিটো যাতে মোক ঢকা চকা নেদেখো কৈছা না কৈছোঁ মই মানুহ ভালকে কওঁ যাতে আপিটো মোক ঢকা চকা নেদে এতিয়া মই সেৱা কৰিম দেখা কৰ 7 বিঘা মাটি আৰু সেই ছাদখন যাতে পাওঁ জল্দি খাইবা আহিছা 7 বিঘা মাটি দিয়া আমি এতিয়া যাওঁ ব'লা আৰু আমাৰ মানে ধুনীয়াকৈ হৈ গ'ল সেৱা চেৱা কৰা ডাইৰেক্ট আমি এতিয়া ঘৰলৈ যাওঁ আৰু নে কি কোৱা তুমি এতিয়া কি কৰিবা নচলে নে গাড়ী টকা যায় দিনত টকা মহা যায় হয় নেকি আমি এতিয়া তেল মাৰিব যাওঁ নে কি কোৱা ব'লা কি তেল মাৰিব যাবা আজি পাৱাত তেল মাৰি ব'লা জল্দি ব'লা ঐ এইগিলা কি মচান দিছা তই হা চাপৰি কেইটকা হয় নেকি 1 লিটাৰ তেলত 200 কিলোমিটাৰ হয় না আহিছা বেটা পইচা দি অনলাইন তই 50 টকা তেল কিয় মাৰবা লাগে 500 600 90 100 বাহ মিলন তই মোক ক'ত লৈ যাই আছা তই মোক আহিলে ঘূৰিয়ে থাকা ৰ তোৰ বাইকখনত মানে কি মানে তেল মানে এনেই আহে নেকি তই চাৰ্ফ পানী ভৰাবি দেই সদায় আৰু মাজে মাজে কি কৰিবি জানা তই সেই কৰিবি চাৰ্ফৰ লগত মানে নিমখ মিলাই দিবি বাইকখন মানে যেতিয়া ভিতৰটো চাফা হ'ব ৰ তই কহাই যাই আছা উত্তম হৈ যাই আছা এতিয়া হ'ব দেই আমাৰ মিলনৰ মানে ভাল পাওঁ আমিতো মানে 7 বিঘা মাটি আৰু চাদ এখন আছে কি ক'বা মিছা নহয় ৰ সঁচাই হা লাজ পাইছা হা বেটা জংঘলৰ মাজেদি সোমাই লৈ যা তই হা ই ভাই জহত হয়দি লৈ যায় হয়দি লৈ গৈছা তোমাক ধৰিব পৰা নাই মানে খালি য'তে দেখা ত'তে খাৱাৰে মাথা মাৰি থাকা গাইছ কাবাৰ কিবা এখন আছে ৰাস্তাত সোমাই বোলে ভোক লাগলো নহ'ব এই তুমি ক'ত জংঘল মাজে আছে তই কহাই দি দিছা কৈছো
ভাল পোৱা পিছে দি আছে নেকি এইটো ইয়াতে ভবা নৰো দে আৰু তোক এই আগফালে চা মিলন ভাইতো কয় দিও লৈ ফেলিলে মোক এই বিল্ডিংটো চবে বিল্ডিঙে বান্ধি আছে বা বিল্ডিং এটা বান্ধিব মন যায় কি কৰো সেইটো কথা দিয়া দিয়া কি মজা ন বংশৰ এই মলাইকা মেমক চিনি পাবা ৰণবীৰ কাপুৰ মলাইকা মেম এই পাবজি যি গাঁওখন আছে পচিংকি জজপুৰ একো চিনি নাপা এই দীপিকা পাডুকনক চিনি পা না মাষ্টৰনী যি দীপিকা পাডুকন চিনি নাপায় বোলে আৰু গাইছ মানে থানাখানি দেখি পেলাই মানে আহিলো আমি মানে মন্দিৰৰ পৰা আহি থানাখানি ইয়াত মানে আৰু চালো মানে এতিয়া এটা ৰিলচ বনাম আপোনালোকে বিচৰা আৰু মোৰ ইনষ্টাগ্ৰাম চাব পাৰিব মোৰ মাৰি দিব 691.4 একদম মোৰ নাম আগতে হৈ যাব পুৰা আপোনালোকে ৰিলচ চাব আৰু পুৰা লাইক দিব আৰু এতিয়া আমি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ আৰু ভিডিঅ'টো যদি চাই পেলাই ভাল লাগছি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো গোটেইখিনি ইয়াত আপোনালোকে কৰি দিব না কি বিচৰা একদম বঢ়িয়া কৰি দিব নে নক একদম পুৰা কৰি দিব ৰাইট উইথ বিমল ইনষ্টাত কি নাম আছে ৰাইট উইথ বিমল ইনষ্টাতো আছে ইয়াৰ আৰু ইউটিউবতো সেনেকৈ আছে মোৰ মানে ইনষ্টাত অলপ বেলেগকৈ আছে দে গাইছ যিয়া আপোনালোকে ভিডিঅ'টো বা চাই পেলাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো ধুনীয়াকৈ কৰি দিব আজিলৈ বাই জয় অসম